এইজনী আমাৰ মৰম লগা ভতিজাজনী হেৰলিন। তাৰিখ মোৰ বাইকৰ ছেফগাৰ্ডডাল লগোৱা হোৱা নাছিল কাৰণে সেইদিনাখনে বাইহাটা চাৰিআলিত গৈ লগাই ল'লোঁ। আৰু গৰমটো ইমানেই পৰিছিল মই যে এনেকৈ আইচক্ৰীম নোখোৱাকৈ থাকিব নোৱাৰিলোঁ। খাই কিন্তু যি নহওক বাৰু, আপোনালোকে জানেনে বাইহাটা চাৰিআলিৰ কাষতে যে এখন বৰ ধুনীয়া ৰাবাৰ বাগান আছে। মই কিন্তু আচলতে বহুত নতুন নহয়, আচলতে সেই ৰাবাৰ বাগানৰ ভিডিঅ' বহুতে বনাইছে হয়তো। ময়ো গ'লোঁ সেইদিনাখনে বাইহাটা চাৰিআলিৰ পৰা গুৱাহাটী লাইনে গৈ পেলাই নেশ্যনেল হাইৱেটো যেতিয়া উঠিব তাৰ কাষতে আপুনি লেফ্ট ছাইডে দেখিব এটা ৰাস্তা সোমাই গৈছে। সেই ৰাস্তাটোৰে সোমাই যাব লাগিব। আৰু এইখিনিতে কওঁ সেইখিনি হ'ল অভেলৰ সন্মুখৰ এইখিনি। আচলতে অভেল এখন প্ৰাইভেট মেডিকেল হয় আৰু অভেলৰ সন্মুখৰ ৰাস্তাটো চাওক না, মানে পেচেণ্ট আহিলে ইয়াতে বহুত কষ্ট হ'ব তাৰমানে। তো কাইণ্ডলি এই ভিডিঅ'টো যদি কোনোবা বিষয়ববীয়াই চাই আছে ডাঙৰ ডাঙৰ মানুহে, তো ৰাস্তাটো ঠিক কৰাৰ ব্যৱস্থা কৰিব। ৰাস্তাটো সকলো জনসাধাৰণৰ কাৰণেই হয়, তো ৰাস্তাটো ঠিকে থাকিলে ভাল আৰু। বাকী যি নহওক এনেকৈ গৈ পেলাই আপুনি দেখাই পাব ব্ৰিজখন হৈ আছে বাইহাটা চাৰিআলিৰ পৰা গুৱাহাটী লাইনে গৈ এনেকৈ এই লেফ্ট ছাইডৰ ৰাস্তাটোৰে সোমাই যাব লাগিব। আৰু প্ৰায় 1.5 কিলোমিটাৰমান তেনেকৈ গৈ পেলাই আপোনালোকে আকৌ ৰাইট ছাইড ল'ব লাগিব। মানে আপুনি ল'ব লাগিব ধৰক পলিটেকনিক কলেজৰ ফালে। তো পলিটেকনিক কলেজৰ ফালে যাব লাগিব। ইয়াতে আপুনি তিনিআলিতে দেখাই পাব। তাৰপিছত ইয়াতে এইফালে কামৰূপ পলিটেকনিক বুলি লিখা আছে, এই ৰাস্তাটোৰে সোমাই যাব লাগিব। আৰু এই ৰাস্তাটোৰে খুব বেছি আপুনি 500 মিটাৰমান গৈ পেলাই 500 মিটাৰমান যোৱাৰ পিছতে আপুনি দেখা পাব যে ৰাইট ছাইডে আৰু এটা ৰাস্তা সোমাই গৈছে, তিনিআলিয়ে হয়। তো ৰাইট ছাইডে সোমাই যাব ধুনীয়াকৈ। ইয়াৰ পৰা 1/2 কিলোমিটাৰ ধৰক। তো ইয়াৰ পৰা 1/2 কিলোমিটাৰ যোৱাৰ লগে লগে আপোনালোকে এটা খুব ধুনীয়া জেগা পাব আৰু সেই জেগাটোৱে হ'ল ৰাবাৰ বাগান। আপোনালোকে ৰাস্তাটো একদম জেগালৈকে ভালেই পাব, টেনশ্যন নাই। একদম সুন্দৰ পৰিৱেশৰ মাজে মাজে গৈ থাকক আৰু এয়াই হ'ল এই যে বিল্ডিংটো দেখিছে সেইটোৱে হ'ল পলিটেকনিক কলেজ আৰু এই কাষতে আছে ৰাবাৰ বাগান। আৰু গাড়ীখন ইয়াতে পাৰ্ক কৰি পেলাই ধুনীয়াকৈ আপুনি সোমাই যাব। তাত এটা কাউণ্টাৰ আছে, তাত চামথিং কিবা এটা এমাউণ্ট লয়। আমাৰ ইয়াতে মোবাইলেদি লৈ আছা না, এইটো ভিডিঅ' কৰিম ইয়াতে এনেই আৰু ফটো চটো উঠিম। আছে মানুহ কেইটা আমি দুয়ে ঠিক আছে, এটা দিলে হ'লে ইমান নালাগে। আৰু কাউণ্টাৰত তেনেকৈ নামটো এণ্ট্ৰি কৰি আপোনালোকে পাৰ মেম্বাৰ 10 rupees মানকৈ ল'ব। আপোনালোকে ভিতৰত সোমাই গৈ পেলাই খুব ধুনীয়াকৈ থাকিব পাৰিব, এনজয় কৰিব পাৰিব। ৰাবাৰ বাগানততো গমেই পায় ইমান ধুনীয়া তাত ঠাণ্ডা হৈ থাকে জেগাটো। আৰু এই জেগাটোত বহুত ভিডিঅ' শ্বুটিং কৰিব পাৰি। আপোনালোকে যদি কৰিম বুলি ভাবে কিবা এটা এমাউণ্ট ইয়াতে পে' কৰিব লাগিব আৰু ভিডিঅ' শ্বুটিং কৰিব পাৰিব। তাৰপিছত আমাক খুৰাই কিবা কিবি বুজাই দিলে আৰু ময়ো ফটো কেইখনমান উঠি পেলাই তাৰ পৰা গুচি আহিলোঁ। এটি নতুন ভিডিঅ'ত লগ পাম, বাই বাই।